এয়া 13 মে দিনাৰ ভিডিঅ'। এইটো আমাৰ 14 মে 2025 আমাৰ নতুন ঘৰৰ নতুন নহয়, আচলতে হৈ গ'ল দিন, আমাৰ ঘৰ লোৱা হোৱা নাছিল। তো আমাৰ তাৰে নিয়ম আছিল। আমি 13 মে দিনাখন আগৰাতিৰ কিছু ভিডিঅ', যিহেতু বহুত ভিডিঅ' কৰি থৈছিলোঁ আৰু ভাবিছোঁ যে এই ভিডিঅ'খিনি একেলগে গোটাই এটা ডাঙৰকৈ অলপ ভিডিঅ' বনাই থওঁ, যাতে ভৱিষ্যতে মানে ভিডিঅ'খিনি কেতিয়াও হেৰাই নাযায়। এনেকৈ মোৰ বহুত ভাল ভাল মোমেণ্টছৰ মানে স্পেচিয়েল কিবা ঘৰত পতা হওক বা নিজৰ লাইফৰ ক'ৰবাত ফুৰিব যোৱা মোৰ ভিডিঅ'জ নাই। সেইকাৰণে ভাবিলোঁ যে গোটেই ভিডিঅ'জখিনি একেলগে গোটাই এটা ডাঙৰ ভিডিঅ' বনাই মই সাঁচি থওঁ। তো এয়া আমাৰ পিছদিনাখন যিহেতু আমাৰ ভোজ পাতিব, তো সেয়াই তাৰে যা যোগাৰ কৰা যিখিনি বস্তুৰ প্ৰয়োজন আছিলে, এয়া তামোল পাণ, এয়া কলপাত, যিখিনি আমাৰ চব্জি বজাৰ কৰি থোৱা আছিল, শাক পাচলি আনিছিলে, সেইখিনি এনেকৈ আমি থৈ দিছিলোঁ। যিহেতু আমাৰ ঘৰত মানে কেতিয়াও নতুন ঘৰত এয়াই আমাৰ প্ৰথম ডাঙৰকৈ এভাগ হ'ব লগা নিয়ম আছিল। চ' সেইকাৰণে আমাৰ কাৰণে বহুত স্পেচিয়েল হয়। তাৰে অলপ ভিডিঅ'জ এনেকৈ ৰাখি থৈছিলোঁ। এয়া নামঘৰ, আমাৰ ঘৰৰ সন্মুখৰ এভাগ আমাৰ নামঘৰ বনোৱা হৈছিল। তো এই নামঘৰ ভাগত ইয়াত আসন স্থাপনাও কৰিব লগা আছিল। চ' সেইবাবে এয়া তাৰে ৰাতিপুৱা 14 তাৰিখৰ ৰাতিপুৱাৰ কিছু মুহূৰ্ত। আৰু এইটো এনেই মই অলপ কাপোৰ পিন্ধি পেলাই নিজে ৰাতিপুৱা ভিডিঅ' কৰি আছিলোঁ। এইটো ভাইটিৰ লগৰ ফ্ৰেণ্ড হয়। তো সি আছিল আমাৰ ঘৰত, হেল্প কৰি দিলে সি কিশোৰ বহুত হেল্প কৰিছে আমাক। ভাইটি 2-3 দিনৰ আগত আহিছিলে, তাৰপিছত সহায় কৰি দিছিলে। এনেই অলপ এয়া চবতকৈ স্পেচিয়েল মুহূৰ্ত আমাৰ ঘৰখনৰ বাবে, আমাৰ বাবে, কাৰণ এয়া আমাৰ মানে গোঁসাই ঘৰত, নামঘৰ বোলে ভুল হ'ব, গোঁসাই ঘৰত আমাৰ ঘৰুৱা আমি গৰুৰ আসন স্থাপনা কৰিবলৈ সাজিছোঁ। তাৰে এয়া আমাৰ ঘৰৰ গৰু আসন। এটা ডাঙৰ সপোন আচলতে, যিহেতু সদায় সৰুৰ পৰা আমি কোৱাৰ্টাৰত থকা, অৰুণাচলত ডাঙৰ দীঘল হোৱাটো এনেকুৱা আমাৰ ইমান নাছিলে একো। তো যেতিয়া আমাৰ ঘৰ বনোৱা কৰা হৈ গ'ল, তো এয়া আমি তেতিয়া এনেকৈ বহুত হেঁপাহেৰে, মায়ে বহুত হেঁপাহেৰে বনাইছিল। আৰু এয়া গৰু আসন স্থাপনা কৰিবলৈ আমাৰ গোঁসাই ঘৰলৈ আনি আছে। এয়া আমাৰ ভাইটিহঁত, দাদাৰ ল'ৰা, খুৰাৰ ল'ৰা, তো তেওঁলোক আনিবলৈ গৈছিলে। তেওঁলোকে এইজন যে দেখিছে মানুহজন পাৰ হৈ গ'ল যে, এই বৰমাৰ কাষত থকা মানুহজন, সেই মানুহজনে এই আসনভাগ বনাইছে আমাৰ। তো তেওঁ আমাৰ গাঁৱৰ বহুত মানে বিখ্যাত মানুহ। আমাৰ ওচৰে পাঁজৰে যিমান এনেকুৱা আসনৰ কাম থাকে তেওঁৱে কৰে। মই ভাবোঁ তেওঁৱে বনাইছিলে তেনেকৈ। এইখিনি আচলতে সাঁচি থৈছোঁ কাৰণ মানে বহুত স্পেচিয়েল মুহূৰ্ত যে। আৰু এয়া আমাৰ গাঁৱৰ ভকতসকল আহি, এয়া আমাৰ বৰ্তা এনেকৈ আহি তেওঁলোকে ৰাতিপুৱা কাম কৰি আছিলে। এজন বহি থকাজন আমাৰ ককা, মানে দেউতাৰ খুৰাক হয়। তাৰপিছত এয়া ভিডিঅ' খানা বনাই থাকোঁতে দাদাসকলে মানে আমাৰ ভোজৰ আয়োজন কৰি আছিলে। তো মই অলপ ক্লিপছ ৰাখি থৈছিলোঁ। আমাৰ ঘৰৰ ফাৰ্ষ্ট এটা ডাঙৰ প্ৰগ্ৰাম হৈছিল, সেইকাৰণে বহুত স্পেচিয়েল আছিল আচলতে। বহুত দিনৰ পৰা পাতিমকৈ একচুৱেলি লেট হৈ গৈ আছিলে। হয়তো আমাৰ এবছৰে হৈ গ'ল মানে ঘৰ বনোৱা কমপ্লিট হোৱা। আমি পাতিব লাগিছিলে অকণ সোনকালে, কিন্তু দেৰি হৈ গ'ল চব ইমান প্ৰব্লেমৰ কাৰণে। তো বহুত টেষ্টি তেওঁলোকে মানে ভোজ বনায়, বিৰাট টেষ্টি হৈছিল আৰু ভোজ। এয়া আমাৰ গাঁৱৰ আইতা, এয়া ভকতসকল, তেওঁলোকে খোৱাৰ দৃশ্য এয়া। কি হ'ল? হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম। মই যাওঁ বৈকুণ্ঠলৈ, ঐ উদ্ধৱ ভূমি
আৰু এখেত আহিছিল নাজিৰা শাখাৰ পৰা। তেওঁ নাজিৰা জিলা শাখাৰ পৰা আহিছিল ভকত তেওঁ। আৰু তেওঁ যাওঁতে ইমান ধুনীয়াকৈ এইটো তেওঁ বিদায় দি যোৱা ভিডিঅ'। তাৰপাছত এয়া আমাৰ ভাইটিয়ে ড্ৰোনে এটা ক্লিপ লৈ থৈছিল আমাৰ ঘৰৰ পথাৰৰ মাজত আমাৰ ঘৰটো। চ' সেয়াই আৰু ভাল লাগিল, আমাৰ ভালকৈ কামভাগ হৈ গ'ল। আৰু এইটো আমাৰ পোৱালি দিয়ক। সেয়াই আৰু ধন্যবাদ, থেংক ইউ ছ' মাছ।